Hello friends, আজি আমি শিকিম কুইন্স গ্যাম্বিট কিদৰে ডিক্লাইন কৰিব পাৰি আৰু হোৱাইটৰ কুইন কিদৰে ট্ৰেপ কৰিব পাৰি সেই বিষয়ে আমি শিকিম। কুইন্স গ্যাম্বিট সাধাৰণতে আৰম্ভ হয় d4 ৰ পৰা আৰু ব্লেকে তাক ৰিপ্লাই দিয়ে d5 হিচাপে। তাৰ পিছতে হোৱাইটে নিজৰ c4 আগবঢ়ায়। ব্লেকে কিন্তু তাক লগালগ একসেপ্ট নকৰে, লগালগ ক্যাপচাৰ নকৰে। ব্লেকে কি কৰে, সেই পনটোক ডিফেন্স দিয়ে c7, পনটোক ডিফেন্স দিয়া হৈ গ'ল। হোৱাইটে কি কৰে, যেতিয়া হোৱাইটে নিজৰ নাইট বাহিৰলৈ উলিয়ায় c3, কিন্তু ব্লেকে কি কৰে, তেতিয়া ব্লেকে ধুনীয়াকৈ c4 থকা পনটো সেই সময়তে ক্যাপচাৰ কৰি লয়। আৰু হোৱাইটে কি কৰে, সেই পনটো খাব লাগিব, পনটো ক্যাপচাৰ কৰিব লাগিব। গতিকে হোৱাইটে নিজৰ বিশপ উলিয়াব লাগিব হোৱাইট স্কোৱাৰত থকা। গতিকে নিজৰ e5 লৈ e3 লৈ নিজৰ পন আগবঢ়াই দিয়ে আৰু বিশপ মুকলি হৈ গ'ল। কিন্তু ব্লেকে তাক ডিফেন্স কিদৰে দিয়ে, ব্লেকে তাক ডিফেন্স দিয়ে b5 হিচাপে। এতিয়া হোৱাইটে ভাবে যে যদি মই নাইটটো স্যাক্ৰিফাইস কৰি দিওঁ, মই ব্লেকৰ ৰুকখন ক্যাপচাৰ কৰিব পাৰিম। সেইকাৰণে হোৱাইটে দেৰি নকৰি এই b5 থকা পনটো ক্যাপচাৰ কৰি লয় আৰু ব্লেকেও তাক নাইটক ক্যাপচাৰ কৰি লয়। এতিয়া হোৱাইটে কি প্ল্যান কৰে, হোৱাইটে প্ল্যান কৰে সাধাৰণতে এই ব্লেকৰ ৰুকখন খাবলৈ আৰু কুইন গুচি যায় f3 লৈ। কুইনখনক এতিয়া পটককৈ ডিফেন্স দিব নোৱাৰি, কিন্তু ব্লেকেও সেই ৰুকখন দি দিয়ে এটা টুপ হিচাপে। ব্লেকে নিজৰ কুইনক আগবঢ়াই দিয়ে c7 লৈ। হোৱাইটে এই ৰুকখন ক্যাপচাৰ কৰি লয়। হোৱাইটে ৰুকখন ক্যাপচাৰ কৰিলে, কিন্তু হোৱাইটৰ কুইন আৰু বাহিৰ ওলাই নাহে। তেতিয়া ব্লেকে কি কৰে, নেক্সট মুভটো বিশপ c7 লৈ আগবঢ়াই দিয়ে। এতিয়া কুইনৰ ওচৰত মাত্ৰ এটাই ৰাস্তা আছে, যিটো a7 থকা পনটো ক্যাপচাৰ কৰিব লাগিব। ব্লেকে ক্যাপচাৰ কৰি লয়, হোৱাইটে ক্যাপচাৰ কৰি লয়। তাৰ পিছতে ব্লেকে নিজৰ e7 থকা পনটো e5 লৈ আগবঢ়াই দিয়ে। মোটিভ কি, যাতে ব্লেক বিশপ মুকলি হয় আৰু হোৱাইটে কোনো চিন্তা নকৰাকৈ সেইটো সাধাৰণতে ক্যাপচাৰ কৰি লয়, কাৰণ কুইন ওলাই অহা বাট এটা ওলাব। কিন্তু সেইটোৱে হোৱাইটৰ আটাইতকৈ মাৰাত্মক ভুল। তেতিয়া ব্লেক বিশপ ওলাই আহে আৰু কুইন ট্ৰেপ হৈ যায়, হোৱাইটৰ কুইন ট্ৰেপ হৈ যায়। এয়াই কুইন্স গ্যাম্বিট ডিক্লাইনড আৰু কুইন ট্ৰেপ হৈ গ'ল, কুইন আৰু নাবাচে, হোৱাইটৰ কুইন নাবাচে। থ্যাংকস ফৰ ৱাচিং।